49 আৰু 49 পূৰণ নকৰাকৈ কৰিব চেষ্টা কৰিম আৰু সেইটো কাৰণতে আমি কি কৰিম 49 স্কোয়াৰ লিখাৰ আগত 50 স্কোয়াৰ এইটো আমাৰ সকলোৰে জানা আছে 50 স্কোয়াৰ মানে কিমান হ'ব 0.05525 এতিয়া আমি এইটো এনেকুৱা কৰিম 49 50 কৈ ডাঙৰ নে সৰু 49 50 কৈ সৰু কিমান সৰু 1 সৰু 49 50 কৈ 1 সৰু তেনেহ'লে সেই 1ৰ স্কোয়াৰ কৰিলে কিমান হ'ব সেই 1ৰ স্কোয়াৰ কৰিলে হ'ব 1 হ'লে আমি 01 লিখিম মানে এটা অংক পালে আমি 0 আগত লিখিম এতিয়া আকৌ 49 50 কৈ সৰু কিমান সৰু 1 সৰু 1 যদি সৰু তেনেহ'লে 25ৰ পৰা এই 1টো আমি মাইনাছ কৰিম এই 1 যদি আমি মাইনাছ কৰোঁ তেনেহ'লে আমি কিমান পাম ইয়াত 24 অৰ্থাৎ 49 স্কোয়াৰ মানে 2401 একেদৰে আমি 48 স্কোয়াৰ চাব পাৰোঁ 48 স্কোয়াৰ ইয়াত আমি 50 স্কোয়াৰ কিমান লিখি ললোঁ 50 স্কোয়াৰ ইকুৱেলছ টু 2500 48 50 কৈ সৰু কিমান সৰু 2 সৰু 2 ইয়াত 2 স্কোয়াৰ লিখো 2 স্কোয়াৰ কিমান 4 আমি লিখিম 04 আৰু 48 টু 50 কৈ কিমান সৰু 2 সৰু তেনেহ'লে এই 2 ইয়াৰ পৰা 25ৰ পৰা মাইনাছ কৰিম কৰিলে কিমান থাকিব ইয়াত আহিব 23 তাৰ মানে 48 স্কোয়াৰ মানে কিমান হ'ব 2304 এনেকৈ আমি 41 স্কোয়াৰ উলিয়াব পাৰোঁ 41 স্কোয়াৰ মানে কিমান হ'ব 50 স্কোয়াৰ 50 স্কোয়াৰৰ 2500 41 50 তো সৰু কিমান সৰু 9 সৰু তেনেহ'লে 9ৰ স্কোয়াৰ কিমান হ'ব 9ৰ স্কোয়াৰ হ'ব 81 আৰু 50 কৈ 41 9 সৰু তেনেহ'লে আমি 25ৰ পৰা এই 9টো মাইনাছ কৰিম মাইনাছ কৰিলে কিমান থাকিব 15 minus 9 is 6 আৰু এইটো 1 1681 41 square is equal to 1681 আজিলৈ ইমানতে সামৰিলোঁ